ঐ হৈছেনে তোৰ? ব'ল গৈ থাকোঁ। ইয়াৰ লগতে যে কি হ'ব? ঐ উঠ, কিমান নুশুই থাক? এই ৰাতিপুৱা ৰাতিপুৱা কি হৈ থাকেনো? ইমান ধুনীয়া এটা সপোন দেখি আছিলোঁ। এই সপোন পিছত দেখিবি, আগতে কিমান বাজে চাচোন। যোৱাকালিচোন তয়ে কৈছিলি সোনকাল উঠাই দিব, আৰু এতিয়া ভুলটো মোৰ গাত লাগিল। আজিও লেট কৰি পেলালোঁ। সোনকাল উঠাই দিবও কবি, আৰু সোনকাল উঠাই দিলে মোকেই বেয়া পাওঁ। কি যে হ'ব তোৰ লগত, একো এটা কাম নিজে কৰিব নোৱাৰে। এই হ'ব দে, ইমান পেক পেকাই থাকিব নালাগে। La 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 ক'ত গ'ল? ঐ শুনচোন, এই লগতো কি হ'ব আৰু দে। ঐ ৰচোন, আজিও লেট কৰি পেলালোঁ, চৰি। চৰি
মই কি কৰিব লাগে মই অকলেই ঠিক আছো অঁ ঠিক আছে তেনেহ'লে মই যাওঁ যা যা কোনোবা ৰৈ আছে চাগে তোৰ কাৰণে মোৰ প্ৰতিটো তোৰ একোৱেই নাই জান খং কৰিছা নেকি এইটোৱে চাবৰ কাৰণে মই যাওঁগৈ বুলি কৈছিলোঁ আহ ব'ল ক'ত যাওঁ এইফালে চা অৱাই একেবাৰে হিন্দী চিনেমাৰ দৰে লাগিছে যে এইবোৰ কৰিবলৈ তোৰ আৰু বেলেগ কাম নাছিল তোৰ বাহিৰেনো মোৰ বেলেগ কাম কি আছে ব'ল এতিয়া বহুত দেৰি হ'ল গৈ থাকোঁ ব'লা যদিও আমি নলবেৰা নাই যদিও আমি নলবেৰা আপি আমি তামোল খাবা নাই যদিও আমি নলবেৰা আপি কিন্তু চুলি কেইডলা থগা দেখাও নাই যদিও আমি নলবেৰা আমা যদিও আমি নলবেৰা আপি কিন্তু যদিও আমি নলবেৰা বা অ' বা মোৰ মোবাইলটো ধৰি দে না ৰাতিপুৱাই পুৱাই তোৰ কাম নাই আৰু ন ৰহ গৈ আছো ওপৰত ধৰ লওক ভাল দেখা হৈছেনে আমি অলপ ওপৰৰ ফালে হবা পাৰো আমি নলবেৰা আপি কিন্তু আমি তামোল খালে আমাৰ দাঁতকেইটা বগা চাব নেকি ঐ সত্য এইটো লচোন হেল্ল' কোৱা প্ৰিয়া বিজি আছা এই ফটো লৈ আছিলোঁ অ'কে ফ্ৰী হৈ ফোন কৰিবা ইমান জ্বলা আজিও জ্বালা দি আনছা উপায় নাই জ্বালা নেদেখা নেদে বিহাৰী আৰু মোক লগত স্প্ৰাইট নানলে আজি ই নুব্ৰা বাল কোনে নুবুৰা স্প্ৰাইট খায় আমাক চা মাল খাই আছো এই তহঁতে এইবোৰ কি নুব্ৰা চুব্ৰা মাথা মাৰি আছা মোৰ কাৰণে এপেক বাক স্প্ৰাইট খাই বাল এই হ'ব দে এইবোৰ বাদ দে মোৰ কাৰণে এপেক বাক দে বাক এই মজা
ফোনটো কৰিবই পাহৰিছিলোঁ নহয়। সদায় সদায় এক জ্বালা দেই। হল আজিও ব্ৰেকআপ হ'ল ৰ চাকনা চেছ তয়ে খচোন। তই পাৰ্টিৰ পৰা এনেকৈ ওলাই আহিলে যে? হেই কেলা গম নাপাওঁ তেতিয়াৰ পৰা কিবা হৈছে। ফোনটো কৰি আছোঁ ব্লক ব্লক দেখাই আছে। কিবা হ'ল ইয়াৰ মানে সদায় সদায় নাটক। কি বা হয় তাৰ সদায় সদায়? সিহে প্ৰেম কৰিছে গোটাই। হেই হেল্ল' তুমি এনেকে বাক ফোন কৰি ডিষ্টাৰ্ব কৰি নাথাকিবা। আৰে আগতে কি হৈছে নোকোৱা কিয়? কাইলৈ মই বাক লৈ যাম, বাকীখিনি মেছেজত কৈ আছোঁ। হেল্ল' হেল্ল' তোমাৰ কি হৈছে কোৱাচোন? একো এটা নোকোৱাকৈ যে মোক এনেকৈ ব্লক কৰি থৈছা। ভগৱানে চাগে কিছুমান সম্পৰ্ক সেনেকৈ আধৰুৱা কৰি ৰাখিব বিচাৰে, আৰু সেয়াই চাগে আমাৰ প্ৰেম। বা তই এনেকে ভাঙি পৰিলে কেনেকে হ'ব কচোন?
সি তোৰ যোগ্য নহয়। চাবা, মই জানো তই তাক বহুত ভাল পাৱ আৰু সিও তোক বহুত ভাল পায়। মই তাক পাহৰিব পাৰিম, কিন্তু তাৰ লগত কটোৱা সময়খিনি কেনেকৈ পাহৰিব পাৰিম মই? সি এজন ফটোগ্ৰাফাৰ হয়, কেনেকে তোৰ জীৱনটো চলাব? আৰু শুন, দেউতাই কোৱা কথাবোৰ অলপ মনত ৰাখিবি। চিগাৰেটটো দিছোঁ। ৰূপক, মই কি ভুল কৰিছিলোঁ ক? কিবা বোলে আমাৰ সম্পৰ্কটো ভগৱানে বনাইছিল। কোনে কৈছিল জাননে? তাই, যাক মই নিজতকৈ বেছি ভাল পাইছিলোঁ। চাওঁ, চিগাৰেটটো দে। তই ইমান ভাঙি পৰিব নালাগে। এইফালে চা, মই ৰূপক, যাৰ জীৱনত কোনো ছোৱালীৰ এণ্ট্ৰিয়ে নাই কেলা। কোন বে এইটো? দে খা আৰু খা, হজম নহয় যদি খাই দিয়া। মই চাই আছো ৰ। ঘুমিয়ে যাব লাগব এতিয়া। তই কিয় এনেকুৱা কৰিলি মোৰ লগত? মইতো তোৰ সপোনবোৰ ৰঙীন কৰিব খুজিছিলোঁ। তইতো মোৰ জীৱনৰ সকলো ৰং মুচি পেলালি। আধৰুৱা মোৰ এই সময়, ভাগৰুৱা মোৰ এই প্ৰণয়, তুমি থাকিলে জানা ভাল লাগে, তুমি আহিলে জানা মৰম বাঢ়ে, এখোজি দুখোজি কৈ তুমি কাষলে আহা, ভাল পোৱাবোৰ মোৰ হিয়াতে
বিলাই দিয়া তুমি তুমি লগা সপোনে দুচকুতে ঘৰ সাজিছে দি থকতো তুমিহে মোৰ হুৱানা বৰষুণ যাক নেৰিবই চাগে অঁ বৰষুণ ভাল লাগে জানা বৰষুণত তিতি আৰু বেছি ভাল লাগে হয়নে হয় নীল মই তোমাক বহুত দিন আগৰ পৰা কথা এটা কম বুলি ভাবি আছিলোঁ কিন্তু এইখিনি সময়ত সেইখিনি কথা কোৱাৰ উপযুক্ত সময় হয়নে নহয় মই নাজানো মই জানো তুমি কি ক'ব বিচাৰিছা তুমি মোক ভাল পাব লৈছা অঁ নীল মই তোমাক ভাল পাই পেলাইছোঁ জানা তোমাৰ লগত কটোৱা প্ৰতিটো সময় মোৰ বাবে স্পেচিয়েল চোৱা কোনোবা এজনী ছোৱালীয়ে কোনোবা এজন ল'ৰাক ভাল পাওঁ বুলি ক'লে তাতকৈ সুখৰ কথা একো হ'বই নোৱাৰে কিন্তু প্ৰিয়া মই তোমাক ভাল পাব নোৱাৰিম কিয় মানে তুমি আন কাৰোবাক ভাল পোৱা আৰু কি হ'ল জানা কি হ'ল হেল্ল' শুনচোন পাৰিলে তাক এবাৰ লগ কৰাৰ কথা কবিচোন ঠিক আছে মই ৰূপকৰ লগত কথা পাতি এবাৰ চাম তুমি হৈ থাকা আৰু মোক মই হৈ থাকিব দিয়া বুজিছা তেতিয়া তুমি মোৰ কাৰণে একো কৰিব পৰা নাছিলা আৰু মই কৰিব বিচাৰিছিলোঁ যদিও তুমি মোক কৰিব নিদিলা কি জানা প্ৰিয়া প্ৰেমত কোনো আশা আৰু ভয় থাকিব নালাগে তাই নথকাৰ অনুভৱ একমাত্ৰ মই বুজি পাওঁ আৰু কি জানা কাৰোবাক যদি ভাল পোৱা ন নিস্বাৰ্থভাৱে ভাল পাবা
আৰু চাবা এদিন তুমিও অনুভৱ কৰিব পাৰিবা। আধৰুৱা মোৰ এই সময়, ভাগৰুৱা মোৰ এই প্ৰণয়,